এভৰিৱান, আজি মই গৈ আছোঁ পামহি ভীমা শংকৰ মন্দিৰ আছে তাতে। আজি যিহেতু শাওনৰ শেষৰটো সোমবাৰ, সেয়েহে তাত অকণমান ডাঙৰকৈ মানে কিবাকিবি হয়, মানুহৰ ভক্তৰ সমাগম হয়। আৰু মই আপোনালোকক পামহি ভীমা শংকৰ দেখুৱাম, আজি চাই থাকিব। ঘৰৰ পৰা আহি এতিয়া মেজা চুকত ৰৈ আছোঁ মই, আৰু মোৰ লগত আছে পাৰ্বিন। আমি দুয়ো ৰৈ আছোঁ। আহি পালোঁ মন্দিৰৰ সন্মুখত। এইটো ৰাস্তাৰে এনেকৈ যাব লাগিব। আহি পালোঁ, তাৰপিছত আমি এতিয়া ধূপ ধূনা কিবা কিবি ল'ম, তাৰপিছত ওপৰত যাম আৰু আপোনালোকক দেখাই থাকিম। আমি গৈ আছোঁ, ভাগৰ লাগিছে ৰাস্তাৰে খোজকাঢ়ি কাঢ়ি। মোৰ লগত আছে ৰূপালীম, মেহবুবা, পাৰ্বিন। হাই কৰি দিয়া। আজি বহুত মজা লাগিব। এইটো গণেশ মন্দিৰ আছে, যিহেতু ভীমা শংকৰ মন্দিৰ হয়, মানে মহাদেৱৰ। সেয়ে তাৰ মন্দিৰটোৰ আগত গণেশ মন্দিৰ আছে, যিহেতু সকলো ভগৱানক পূজাৰ আগত গণেশ দেৱতাক পূজা কৰা হয়। এইটো গণেশ মন্দিৰটো ইয়াতে আছে, তাৰে ওপৰত সেইটো শংকৰ মন্দিৰটো। এইয়া সিহঁত দুইজনী তাতে ৰৈ আছে। আমি যেতিয়া গণেশ মন্দিৰত প্ৰাৰ্থনা কৰি আছিলোঁ, তেতিয়া সিহঁত ওপৰলৈ উঠি আহিল, ইয়াতে ৰৈ আছে এফালে। এইটো এটা ষ্টাইল কৰি আছে একেবাৰে। কাৰোবাৰ কি প্ৰব্লেম হৈছে পাৰ্বিন? কি প্ৰব্লেম হৈছে? এই কিবা লাগিছে, তাই ধুনীয়া ঠিক কৰি দি আছে। এতিয়া আমি আহি পালোঁ। এতিয়া আমি মন্দিৰত যাব লাগিব। এইফালে আকৌ লাইন আছে আৰু এইফালে খিনি ইয়াতে ধূপ ধূনা জ্বলোৱা ঠাই। ইয়াতে মানুহখিনিয়ে যিখিনি লগত লৈ আহে ধূপ ধূনা নৈবেদ্য, এইখিনি ইয়াতে দি তাৰপিছত তাৰে কাষেৰে যিটো লাইন আছে, য'ত মানে বিগ্ৰহ হয় আৰু ভগৱানজন আছে, তালৈকে যায়। এইটো লাইনটোৰে তালৈকে যায়। ফুটটো হৈছে এয়া দূৰৰ পৰা যে দেখা পাই আছোঁ, মানুহখিনি য'ত আছে বাঁহেৰে বান্ধি থোৱা আছে, তাতে আছে ভীমা শংকৰ ভগৱানজন। আৰু তালৈ এনেকৈ এইটো ৰাস্তাৰে মানুহবোৰ উঠি উঠি গৈ তাতে দৰ্শন হৈ আছে। এয়া মানুহবোৰ আৰু এওঁলোকে এনেকৈ লাইন লৈ লৈ তাত দৰ্শন হৈছে। আৰু আমি আপোনালোকক এইখিনি দূৰৰ পৰাই দেখাইছোঁ, কিয়নো আমি সেইফালে নাযাওঁ, মানে সেইটো ৰাস্তাৰে আমি দৰ্শন নহওঁ। বা নিজৰাৰ পানীত দুইজনীয়ে অকণমান ভৰিকেইখন ধুই ল'লোঁ। তাৰপিছত এয়া চিৰিয়েদি ওপৰলৈ উঠি আমি মন্দিৰৰ বাহিৰলৈ ওলাই আহিলোঁ।
আমি আহিলোঁ নহয় মন্দিৰৰ পৰা আহি কিবা অকণমান খাই যাওঁ বুলি ইয়াতে এখন ধুনীয়া ৰিজৰ্ট আছে আমি তালৈ আহিছোঁ এতিয়া আপোনালোকক ৰিজৰ্টখন দেখুৱাই দিম বহুত ধুনীয়া হয় ৰিজৰ্টখন হৈছে চাংছ ৰিজৰ্ট আৰু এইখন আছে একুলেণ্ড সংযোগী যিটো ৰাণীৰ ৰাস্তা হয় সেইটো ৰাস্তাতে একুলেণ্ডৰ ফালে গ'লে যিটো ৰাস্তা তাৰ লগতে আছে বাহিৰৰ পৰা দেখা পায় আৰু ৰেষ্টুৰেণ্টখন বহুত বেছি ধুনীয়া হয় আপোনালোকে কেতিয়া আহিলে চাব পাৰিব